এনেকুৱা ঠাণ্ডাৰ বতৰত ৰ'দত বহি টেঙা নাখালে কেনেকৈ হ'ব বাৰু? সেইদিনা মই আপোনালোকক কমলা টেঙা খোৱাৰ ভিডিঅ' এটা দিলোঁ আৰু ভাবিলোঁ আজি আকৌ ৰবাব টেঙা খোৱাৰ এটাকে ভিডিঅ' দিওঁ নে কি কয়। আৰু এইফালে দেখিছেনে মই বাৰীৰ পৰা কেইডালমান ধনিয়া ছিঙি আনিলোগৈ, লগতে এইফালে আকৌ মায়ে কাটিলে। মই বোলো ৰ'ব পটককৈ মই ভিডিঅ'টো কৰি লওঁ। আৰু এয়া দেখিছেনে টেঙাটো বৰ ধুনীয়া আছিলে, পূৰা ৰসাল আৰু কালাৰটো যে কি ধুনীয়া আছিলে। আৰু এয়া ধনিয়া পূৰা ধুনীয়াকৈ দি দিছে আৰু তাৰপাছত জলকীয়াটো ঘৰৰে আছিলে, পকা জলকীয়া আছিলে যে খুব পুৰিলে আৰু পুৰিলেহে বাৰু ভাল লাগে খাই। আৰু তাৰপাছত আকৌ ইয়াত নিমখো দি দিলে আৰু খাবৰে মানে হ'লেই আৰু পূৰা ধুনীয়াকৈ গোটেইখিনি সানিছে। মোৰ মানে এতিয়া ভিডিঅ'টো চাই থাকোঁতে লোভ লাগিছে, যিহেতু টেঙা বস্তুটো দেখিলেই লোভ লাগে নহয় জানো। বিশেষকৈ মোৰ মানে একদম বহুত প্ৰিয় আৰু টেঙা বস্তুটো। আৰু এয়া আমাৰ খাবৰ হ'লেই। এয়া দেখিছেনে কি ধুনীয়াকৈ ৰ'দ পৰি আছে, একদম বহি লৈ এতিয়া খোৱাৰহে কথা আৰু। বাকী ভিডিঅ'টো ইমানখিনি আছিলে দেই। যদিহে লোভ লাগিছে কমেণ্ট এটা কৰি দিব। আজিলৈ তেতিয়াহ'লে আহিছোঁ, বাই।